মেছেজবোৰ ইনবক্সত থাকিলেও আপোনজন কিন্তু হৃদয়তে থাকে। বহুত আশা আছে আপোনজনৰ লগত ফুৰিব যোৱা। এটা কথা সঁচা, যেতিয়া আমি মৰি যাম তেতিয়া সকলোৱে মিছ নকৰিলেও যিকেইজনে আমাক সঁচা ভাল পায় সেইকেইজনে কিন্তু মিছ কৰিব। সঁচা ভাল পোৱাত কাজিয়া সদায় থাকে, কিন্তু ব্ৰেকআপ কেতিয়াও নাথাকে। মোৰো কেতিয়াবা কাৰোবাক মনৰ কথাবোৰ ক'বলৈ মন যায়, কিন্তু মোৰ মনৰ কথা শুনা মানুহজনীহে বিচাৰি পোৱা নাই। পৃথিৱীত জীয়াই থাকিবলৈ প্ৰয়োজনীয় দ্বিতীয় অক্সিজেন বিধ হৈছে মা। বিশ্বাস হৈছে ভাল পোৱাৰ উন্নত নাম, যাৰ অবিহনে প্ৰকৃত ভাল পোৱা এটা আধৰুৱা হৈ ৰয়। কাৰোবাক ভাল পোৱাটো ভুল নহয়, কিন্তু ভুল মানুহক ভাল পোৱাটোহে